কৰ খালি মই এটা কথা কৈছো মই ঠিক আছে তই প্ৰেগনেন্ট কৰি দিছ মোক মোৰ লাইফটো চেছে কৰি দিলি ঔষধ চকুত খুৱাই বাট কেলা হি নহয় এতিয়া কি নহয় দুটা ফটোক মিলি কেনে চাই ল কেলা ফালাটো হবে সুধীর ভাই চুপ থাক তো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ চবৰে ভাল না কি কোৱা স্বাগতম জনাইছোঁ এটা ৰস ভিডিঅ' মাজলৈ আৰু আপোনালোকে চাই আছে নাৰ্ভাছ ৰাভা মানে গেছ আজি ইহঁতকে ফালিম চাই ল ফটোখন আৰু ফালাটো হ'ব এই টেঙানি দিবাৰ বাবে তো গাইছ ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে কোনো যাতে ঘাট পাতি নলয় আৰু যদি কোনোবা যদি ঘাট পাতি ল'বলগীয়া আছে তেনেহ'লে লৈ ল'ব পাৰে তো বলক তেতিয়াহ'লে বেছি দেৰি নকৰাকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইছ ভিডিঅ'টো স্কিপ নকৰাকে ভালকে চাই থাকিব লাষ্টলৈকে তেতিয়াহে গম পাব কাৰ কি ঘটিছে কন্ট্ৰভাৰ্সি আজিৰ পৰা যদি কেইদিনমান আগতে চাবলৈ হয় আজিৰ পৰা কেইমাহমান আগৰ কথা কৈছোঁ তেতিয়া বেক টু বেক এটাৰ পিছত এটা পক কৰি গৈ আছে সেইবোৰতো মই ৰিপ্লাই কৰা নাছিলোঁ আৰু এতিয়া কিছুমানে অন্ধ ভক্ত কিছুমানে আমাৰ কমেণ্ট বক্সত আহি কেনে গলাব চা ভাই তোমাক যদি কোনোবা বুকি থাকে তেতিয়াহ'লে তুমিতো ৰিপ্লাই কৰিবই লাগিব ন কিয় কৰা নাই উল্টো কাৰ তাৰ না তোৰ গমটো পাইছে কাৰ কথা কৈছোঁ হয় ঠিকেই ধৰিছে লেঙেৰা চা ভাই তাই লেঙেৰা হওক বা হাত খৰা হওক বা অন্ধই হওক তাইতো মানুহ ন তাৰোতো আমাৰ দৰে এটা জীৱন আছে ভগৱানে যদি এনেকাই জন্ম দিছে তেতিয়াহ'লে কি কৰিব তাই মোৰোতো ভাৱনা হয় তাৰ মাকে বাপে কিবা ভুল কাম কৰিছিল চাগে ইয়াৰ কাৰণে তাৰ ল'ৰাটো এনেকুৱা হৈছে মই যেনেকৈ পইণ্টত দিওঁ তোমাক যদি কোনোবাই যদি ভুকাই থাকে তেতিয়াহ'লে তুমি মেইন পইণ্টতে দিবা লাগে তেতিয়াহে মেইন মজাটো পায় গালি দিবলৈ ন কেলা জিগৰা লাগিব অসমত কোনটো বাপেৰক দেখিছ যে এনেকে অপেনলি গালি দিয়ে চা দয়া ভাই আপুনি ইউটিউবত যেনেকা বুকে নহয় সেনেকা আপুনি একেবাৰে নিমিলে দেখোন ইউটিউবত হয় দা কিন্তু ৰিয়েলত হৈছে কাচি হয় না নহয় গাইছ আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু তোৰ মায়েৰৰ কথানো কি ক'ম আৰে ভাই তোৰ লগত তাইহে লাগিছে তাৰ মাকৰ কথা কি ক'ব লাগে মানে আৰু তাৰ মাকৰ থাম্বনেলত কিয় লগাইছে তই সেয়া গাইছ থাম্বনেলটো চাই লোৱাচোন সেই কমেণ্ট কৰা মানুহখিনিক মই এটা কৈ আছোঁ তেতিয়া তোমালোকৰ চকুকেইটা মাথাটো ক'ত গৈছিলে যেতিয়া তোৰ দয়াৰ দাই মোৰ ফেমিলিক আনি আছিলে মানে আপোনালোকৰ দয়া দা আপোনাৰ ফেমিলিক লৈ ৰছ কৰিছে নেকি কেলাৰ টেঙা নিদিব কম নহয় নহ'লে পাব্লিকক ভাল ভাল ডাইলগ দি কিনা পিছত নিজে ভিডিঅ'ত কৈ থাকে বেলেগক বেঞ্চত নিজে বেঞ্চত কেলা এতিয়া গ'ল ইন এডিক্টেড এতিয়া আহিব মৰাণৰ ৰষ্টাৰ বয় ভাই যদি কেলা দয়া ভাগ যিটো ফেমিলি কেলা প্ৰব্লেম থাকিলেহেঁতেন তাৰ কেলা ঘৰত ফেমিলি পেলা প্ৰব্লেম থাকিলেহেঁতেন থাকিব পাৰে বাট কেলা সিটো নিবা নহয় ন তোৰ লিখীয়া কেলা তৌ নিবা হ'ব পাৰ কাৰেং তেৰি মা কাচ্ছা কানা কাটো ক'ৰ পৰা পুন্দি আহিল তই দয়া দা নিবা নহয় গৈ তই কেনেকৈ গম পাই কেলা ধোকৰা মইনাৰ পুতেক দয়া নিবা নহ'লে কি এইবোৰ কি চাই ল বাট কেলা হি নহয় এতিয়া কি নহয় দুটা ফটোক মিলি কেনে চাই ল কেলা ফালাটো হবে সুধীর ভাই চুপ থাক আৰু যদি শুনিব মন আছে ভইচ ৰেকৰ্ডটো শুনি ল ভালকে ৰিচেণ্ট তই যি কৰিব আছে কৰ খালি মই এটা কথা কৈছোঁ মই ঠিক আছে তই এইবিলাক ভিডিঅ' কাক দিয় দি থাকিবি মোৰ মতলব নাই কাৰোবাক দিছ যদিও দে খালি সেইটো তই নিজে ফুললি এক্সপ'জ হবি মানে তোৰ নিজৰ ইজ্জতে কেলা ডাউন হ'ব কথা ইমানে ময়ো ধোৱা তুলসী পাত নহয় কেলা মই মানিছোঁ মোৰ ভুল হ'ল কিন্তু এইটোত মই ল'মেই আকৌ প্ৰেগনেন্ট কৰি কেনে তই তাৰপাছত এতিয়া মোক কৈ আছ যে তই মোৰ লাইফটো ধ্বংস কৰা নাই প্ৰেগনেন্ট কৰি দিছ মোক মোৰ লাইফটো চেছে কৰি দিলি ঔষধ চকুত খুৱাই বাহানা চাহানা মাৰি কেনে হেৰি কৰি দিলি তাৰপিছত তই এতিয়া কৈ আছ মোৰ লাইফটো ধ্বংস কৰা নাই ফিউচাৰত যেতিয়া মোৰ প্ৰব্লেম হ'ব কোন ল'ৰাই কোন ল'ৰাই মোক একচেপ্ট কৰিব যে মই অলৰেডি মোৰ বয়ফ্ৰেণ্ডৰ লগত প্ৰেগনেন্ট হৈ কেনে মই তাৰ লগত তাৰ ৱাইফ হ'ব গৈছোঁ কোনোবা ল'ৰাই মোক একচেপ্ট কৰিব
এতিয়া বিশ্বাস কৰিছে নাই ঠকৰা কি লেঙেৰা হয় লাৰা হাত ভঙা হয় বেলেগ কিবা হয় কেলা হেৰু তাৰ মেটা কেলা তই আকৌ তাৰ মাজত সোমাবলে কি দৰকাৰ পৰিলে হেৰো চা মৰাণৰ ৰস্তাৰ বয় ইনক্ৰিডিটেড টেঙা নিদিবাৰ মাজত সোমাইছে আৰু তই কি ভাল কৰিবা তাহাৰ মেটাৰো সোমাইছে ও কেলা দয়া ন মাথা কেলা বহুতে আছে কেলা তুতকো তোৰ লাৰা 100ৰ ভিতৰত কেলা 1% থাকিব পাৰে কেলা কিন্তু দয়া ভাগৰ 99% কেলা মাথাত জ্ঞান আছে 99% আছে তো কোন পণ্ডিত হইবে কেলা তই না দয়াৰ বাপেক হয় কেলা ও মানে এতিয়াহে গম পালো দয়াৰ ৰস ভিডিও চাই চাই আপুনিও ৰস কৰা শিকিলে নেকি কেলা ধকৰা সেই কাৰণে দয়া কিবা কলা আপোনাৰ গাত লাগি যায় ন ধকৰা তুতকৈ আমাৰ ঘৰৰ কুকুৰে ভাল হ'ব তো গাইস আৰু কেইটামান ৰিলছ চাই লবি তাতে গম পাব না আৰু ফটো এটা আছে চাই লবি তো গাইস এইটো হল ফটোটো ভালকে চাওয়াচোন ক'তবা কিবা নাথাকিবও পাৰে তো গাইস আপোনালোকে তো ভিডিওটো চাই ললি টেঙা এনে দিবা হয় না নহয় আপোনালোকে ভালকে কমেন্ট কৰিবিচোন আৰু দয়াদা আপোনাক কৈ আছো আপুনি যদি মোৰ ভিডিওটো চাই আছে ভালকে শুনা আপুনি দেখোন বেলেগক কিবা আলবাল কৰিলে কিবা ভুগিব পাৰে এখন তই আপুনি নিজে যে এনেকা ধৰা পৰিলতে যদি তুমি থাকিবই নোৱাৰা সেক্স কৰিব মন যায় আছে তেতিয়াহলে বিয়া পাতি ল এনেকা ছোৱালী এজনক প্ৰেগনেন্ট কৰি তই এৰি দিয়াটো তোৰ বহুত ভুল কাম হৈছে এটা বহুত ডাঙৰ পাপ কাম হ'ব তো গাইস আৰু এজন আছিল ছোৱালী তাক নেক্সট ভিডিওত ফালি আছো আপোনালোকে ভালকে চাই থাকিব গাইস ভিডিওটো ইয়াতে সামৰি মাৰিলো আপোনালোকে চাই কেনে পালি যদি ভাল লাগিছে তেনেহলে লাইক শেয়াৰ কমেন্ট এন্ড সাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা পৰ্যন্ত টিপি দিবলৈ পাহৰি নাযাব তো গাইস তেনেহলে পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলো বাই